নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আৰু সকলোৰে মংগল প্ৰাৰ্থনা কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আলোচনা কৰিম 2021 চনৰ 1 জানুৱাৰী শুক্ৰবাৰে কৰক এই কাম। হ'ব সুখ সমৃদ্ধি ধন টকা পইচা। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আমি সকলোৰে ঘৰখনৰ সুখ সমৃদ্ধি আৰু শান্তি বিচাৰোঁ। সেয়েহে ঘৰখনৰ সুখ সমৃদ্ধিৰ বাবে নতুন বছৰৰ পহিলা দিনটোত এই কাম কৰিলে বহুতখিনি শুভ ফলদায়ক হয়। নতুন বছৰৰ পহিলা দিনটিত ঘৰখনত এটা তুলসী পুলি লগাব। মনত ৰাখিব, তুলসীৰ ওচৰত সদায় সন্ধিয়া এগছি বন্তি লগাব আৰু জল অৰ্পণ কৰিব সদায় ৰাতিপুৱা। এনে কৰিলে ঘৰখনলৈ সুখ সমৃদ্ধি আহি পৰে আৰু মা লক্ষ্মীৰ অশেষ কৃপা দৃষ্টি লাভ কৰিব। ঘৰলৈ সুখ সমৃদ্ধি সদায় মুখ্য দুৱাৰে প্ৰৱেশ কৰে। সেইবাবে ঘৰৰ মুখ্য দুৱাৰ চাফ চিকুণকৈ ৰাখিব লাগে। যিখন ঘৰত চাফ চিকুণ হৈ থাকে সেইখন ঘৰলৈ মা লক্ষ্মী বাস কৰে। কাইলৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি ঘৰখনত গংগা জল অলপ ছটিয়াই দিব। যদি গংগা জল নাই, এগিলাচ পানীত তুলসী ল'ব। সেই পানীখিনিৰে ঘৰখনত ছটিয়াই দিব। এনে কৰিলে ঘৰখন শুদ্ধ হ'ব আৰু মা লক্ষ্মীৰ ওচৰত এগছি বন্তি লগাব। মা লক্ষ্মী সন্তুষ্ট হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।